हेलो फ्रेंड्स मैं स्मृति आपनालोक सकले मोर चैनल srda पुनर्बार स्वागतम जनाइছো আৰু আজি এটা মই ৰেচিপি বনাম আৰু কিনো বনাও আপোনালোকে চাওকচোন মই ভিডিওটো হেকলৈকে কেনেকৈ বনাও কি বনাও আৰু ভিডিওটো চাওক হেকলৈকে লগতে এজোপা গছ দেখাম আপোনালোকক সো চাই থাকক মোৰ ভিডিওটো হেকলৈকে বলক আমি বনাওঁগে এতিয়া বনাও আৰু মই মাংস এয়া মাংস কালি মই দৈ সৈ দি একদম মেৰিনেট কৰি থৈছো কালি ভিডিওটো বনোৱা নহল সো এনেকে থাকিল আৰু ইয়া তেল একদম গৰম হৈ গ'ল মই ইয়াত পিয়াজ আৰু শুকান জলকীয়া এনেকৈ দি দিছোঁ অকণমান গৰম কৰা হোৱালৈকে ভাজি থাকিব লাগিব এতিয়া সোমাই গ'ল গেছটো কমাই দিছোঁ চকুতে সোমাই গ'ল মাংসখিনি এনেকৈ দি দিম ইয়াতে একো দিব নালাগে ৰাস্তাখিনি দি দিলে হ'ব চব দিয়াই আছে অলপ ভাজি থাকিব লাগিব মাংসখিনি হয় মানে গছজোপা দেখাই লওঁ বলক এজোপা হ'ল চিকু গছ আমাৰ ঘৰতে আছে ডাঙৰে হ'ল গছজোপা আৰু এইকেইটা দেতাই ছিঙিলে তিনিটা আৰু এইকেইটা খাব লাগিব বহুত মিঠা হয় খাবলৈ বহুত ভাল এতিয়া যাওঁ মোৰ ভাত হ'ব এতিয়া সেইফালে মোৰ বনাই হ'লেই মাংস ভাতো হৈ গ'ল খাবলৈ দিছোঁ আৰু এই মাংস দেতাই মাংস নাখায় যে সেইকাৰণে মাছ বনাইছোঁ লগতে পনীৰো আছিলে আৰু আপোনালোক যদি মোৰ ভিডিও নতুন হয় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ